ভগৱান কৃষ্ণৰ পদৰ বা আসনৰ মৰ্যাদাৰ অহংকাৰৰ প্ৰতি জ্ঞান আছিল। সেইকাৰণে যেতিয়া সন্ধি কৰিবলৈ গৈছে, স্বয়ম্বৰলৈ গৈছে, ৰুক্মিণীক হৰণ কৰিবলৈ গৈছে, আমি হোৱাহেঁতেন এস্কৰ্ট লৈ গ'লহেঁতেন, আমাৰ মানুহ যোৱাহেঁতেন, হয় নহয়? ভগৱানে এস্কৰ্ট লৈ যোৱা নাই, একদম সাধাৰণ এজন ব্যক্তিৰ ৰূপত নিজৰ সাৰথীক লৈ গৈছে। কিন্তু বহুত ডাঙৰ শিক্ষা, য'ত ক্ষমতা দেখুৱাৰ প্ৰয়োজন আমাৰ মানুহে তাত কি হয়, নিজৰ বুদ্ধি প্ৰদৰ্শন কৰে, আৰু য'ত বুদ্ধি প্ৰদৰ্শন কৰিব লাগে তাত আমাৰ মানুহে ক্ষমতা প্ৰদৰ্শন কৰে। কৃষ্ণই তাত ক্ষমতা প্ৰদৰ্শন কৰিবলৈ যোৱা নাই, ৰুক্মিণীক হৰণ কৰি দিবলৈ, তাত বুদ্ধি, নহয়নে? কিন্তু আমাৰ ওলোটাটো হয়। সেই ডিফাৰেঞ্চটো জীৱনত লাগে। এতিয়া চাওক, শিশু পালে তেওঁৰ ঈশ্বৰৰ অংশ, কিন্তু নিজৰ স্থানৰ প্ৰতি অভিমানী যেতিয়া হৈ পৰে, তেতিয়া ব্যক্তিজনে আনৰ স্থানকো সন্মান দিবলৈ পাহৰি যায়। সন্মান সেইকাৰণে কাক কৰা যায়? স্থানকহে, ব্যক্তিক নহয়। ব্যক্তি হৈ জীয়াই থাকিব নালাগে, ব্যক্তিত্ব হৈ জীয়াই থাকিব লাগে। কাৰণ ব্যক্তি মৰি যায়, ব্যক্তিত্বহে জীয়াই থাকে, হয় নহয়? লাগিলে আৰু সিদ্ধ মহাপুৰুষ হওক, ব্যক্তি এদিন শেষ হ'বই লাগিব। মানুহৰ মাজত ব্যক্তিত্ব জীয়াই থাকে। এতিয়া সন্মানো সেইকাৰণে মানুহে ব্যক্তিত্ব আৰু স্থানৰহে দিয়ে। কিয় কোৱা হৈছে? আজি কৃষ্ণ যদি ভগৱান নহ'লহেঁতেন, কৃষ্ণক সন্মান মানুহে কৰিলেহেঁতেন নে? কথা এটা কৈছোঁ, কৃষ্ণ যদি ভগৱান নহয়। আৰু চমৎকাৰ যেতিয়ালৈকে নেদেখে তেতিয়ালৈকেতো আমাৰ মানুহে ভগৱান হলাই ফুৰে, হয় নহয়? আমুকলৈ গৈছিলোঁ, তাতহে বোলে কাম হ'ল, ইয়াত মান্যতা আছে, হয়নে? যাওক, ক'ৰবালৈ গৈ যদি কাৰোবাৰ ইচ্ছা পূৰণ হৈছে, কাৰোবাৰ কল্যাণ হৈছে, তালৈ 100 বাৰ যাওক, তাত কোনো বাধা নাই। কিন্তু এইটো কি কথা হ'ল? মই আমুকত মহিমা আছে বুলি তালৈ মই দহো কাম বাদ দি গৈছোঁ, কিন্তু ঘৰখনত থকা গোঁসাই ঘৰখনত চাকি গছ জ্বলাবলৈ মোৰ সময় নাই, ধূপডাল দিবলৈ সময় নাই। তাতকৈ আৰু কিমান কপট আছে, তাতকৈ আৰু ডাঙৰ কপটতা নাই, হয়নে? সেইজন কি? নাস্তিক। মই ঈশ্বৰক মানো, ঈশ্বৰত বিশ্বাসী, সেইজন আস্তিক নহয় যেতিয়ালৈকে মানিব নোৱাৰে। মই মুখেৰে কৈ আছোঁ ঈশ্বৰ আছে, ঈশ্বৰ আছে, ঈশ্বৰ আছে, মই যদি মানিব পৰা নাই, তেতিয়াহ'লে নাস্তিক কোন? সেইজন যিজনে মুখেৰে কৈছে কিন্তু মানিব পৰা নাই। আৰু যদি মানিব পাৰিলোহেঁতেন, তেতিয়াহ'লে মোক আপুনি আৰু কথা কওক, মোৰ আপোনাৰ কথাৰ ওপৰত বিশ্বাস নাই, তেওঁৰ ওপৰত, তেওঁ বিচাৰ চাব, মই আপোনাক উত্তৰ কিয় দিম? আৰে মোৰ হৈ উকিল থৈছোঁ নহয়, মোৰ হৈ উকালতি তেওঁ কৰিব, মই কিয় কৰিবলৈ যাম, হয় নহয়? কোৰ্টত কেছ লাগিলে মানুহে উকিল ধৰে ন, এইখন সংসাৰতো কেতিয়াবা কেছ লাগে, গতিকে উকিল একদম সুপ্ৰিম কোৰ্টৰ জনক ল'ব লাগে, হয়নে? সেইকণ সুবিধাও দি থৈছে, তেওঁ হৈ কেছ খেলিব, তেওঁ আপোনাৰ মাটি ভেটিটোহে ঠেলিছে, তেওঁ 21 পুৰুষ ঠেলি দিব। খালি নিজৰ ভিতৰত সেইটো শুদ্ধতাটো লাগে, হয়নে? আমাৰ নিজৰ ভিতৰত শুদ্ধতাটো নাথাকে, সেইকাৰণে আমি কনফিউজ, সেইফালে যাওঁ এইফালে যাওঁ। পৰাপক্ষত এই স্থিতিটো পৰা দূৰত থাকিব পাৰিলে ভাল। এতিয়া চাওক, মই ইয়াত কৈ আছোঁ চবতে ভগৱান আছে, চবতে পৰমাত্মা আছে। ইয়াৰ পৰা গৈ মই যেতিয়া বিচনাত শুবলৈ যাম, ঈশ্বৰে নকওক মোৰ বিচনাৰ তলত যদি ফেটিসাপ এটাই ফেট তুলি থাকে, তেতিয়াহ'লে মই ঈশ্বৰক দেখিম নে নেদেখিম? ভুলতো নেদেখোঁ মই, আপুনি দেখে যদি মই নাজানো, মই ভুলতো নেদেখোঁ। বিচনাৰ তলত সাপটো সোমাই থাকিলে আপোনাৰ কেনেকৈ ঈশ্বৰ দেখিম? সাধাৰণ মই ফেনাইল ছটিয়াম ন, যদি ব্যক্তিত্বটো ক্ৰুৰ হয় তেতিয়াতো মাৰিবলৈ চাব। সেই একেটা ফেটি সাপে ঈশ্বৰে নকৰক, এই নামঘৰ মণিকূট আসনৰ ওপৰত ফেট তুলি থাকক, কাইলৈ ৰাতি পেলে ৰাইজে আহি দেখক, সেই কি কৰিব? ফেনাইল ছটিয়াবলৈতো কোনো নাযায়, হয় নহয়? লাগিলে আকৌ পৰি সেৱাই কৰিব, হয় নহয়? মানুহৰ বিশ্বাস এটা, কিজানি কিবা এটাৰ ওপৰত ভগৱানে আহিছে, হয় নহয়? নামঘৰত আপোনাৰ ধৰি লওক সৰু বৰ মাজত মাছ এটা ওলালেও সেইটো মৎস্য অৱতাৰ হৈ পৰে, তিনিআলি মূৰত ওলাবলৈ হ'লে মৎস্য অৱতাৰ ডিঙিতে গাদিটো কৰিব, হয়নে? ইয়াতে বগাই বগাই কাছ ওলালে একদম কুৰ্ম অৱতাৰ, হয় নহয়? তাত আকৌ এই কাছ মঙহবিলাক আজিকালি নাইকিয়া হ'ল ন, খাবলৈ অকণমান পোৱাহেঁতেন, হয়নে? সেইফালে আপোনাৰ এই দাঁত থকা গু যে কৰি থাকে, সেইটো কথা বোলে আজিকালিতো হয়তো বেছিয়ে। অকণমান কিবা এটা নামঘৰত ওলালে আকৌ সেইটো ভগৱানৰ বৰা অৱতাৰ, একদম দণ্ডপতে প্ৰণাম, হয়নে? আমাৰ কাৰবাৰবিলাক সৰু ল'ৰা ছোৱালীয়ে যেতিয়া মানে কি হয়, এই কাণ্ড কাৰখানাবিলাক দেখি ডাঙৰ মানুহজনে হাঁহে নে নাহে? হয়নে? সৰু ল'ৰাটোৱে বুজি নাপায়, গালি পাৰিলেও সি হাঁহে। তাক যিজনে বুজি পায় সেইজনে দেখিলে আহে যে কেঁচুৱা ল'ৰা ছোৱালী, কেঁচুৱা ল'ৰা একোৱে বুজি পোৱা নাই, তাক গালি পাৰি আছে। আমাৰ কাণ্ড কাৰখানাবিলাক দেখি এতিয়া ভগৱানে হাঁহি থাকে, বুলিব এইৰপৰা কি কৰিছ আৰু কি কৰি আছে, মিচিকে হাঁহিটো যে কৃষ্ণৰ মুখত থাকে সেইকাৰণেই থাকে বোলে,
আমাক কৰিবলৈ পঠালে এটা, আমি কৰি থাকোঁ এটা, নহয়নে? আমি সন্মুখত এটা আৰু ভিতৰ ফালে এটা। তেতিয়া ভগৱানে হাঁহে, বেচেৰাই ভাবিছে মই দেখা নাই, কিন্তু বাঘ সিংহকেইটাৰ ভিতৰতো মই সাক্ষী দিয়া নাই। এই মনুষ্য দুঠেঙীয়াটো যে 14টা সাক্ষী দি থৈছোঁ, কেমেৰা যে জেগাই জেগাই লগাইছোঁ, ক'বই নোৱাৰে, হয় নহয়? চকুৱে কি দেখিছে, কাণে কি শুনিছে, নাকে কি গোন্ধ লৈছে, ভৰি দুটাই ক'লৈ গৈছে, চব ৰেকৰ্ড, নহয়নে? ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে, আমি কেনেকৈ হাত সাৰি যাম? ভাগৱতে সেইকাৰণে কি কয়, ব্যক্তিজনক বহুত ৰেছপনচিবল কৰি তোলে, সচেতন কৰি তোলে। এতিয়া চাওক, যেতিয়া আপোনাৰ দেৱী ৰুক্মিণীয়ে পত্ৰ লিখি বেদনিধিক মাধ্যম কৰি পঠাইছে, বেদনিধি, বেদ মানে কি? জ্ঞান। জ্ঞানৰ শীৰ্ষত যিজন আছে সেইজনক কোৱা হয় বেদনিধি। কাৰণ ভগৱন্তক জানিবলৈ জ্ঞানৰো প্ৰয়োজন হয়, কিন্তু জ্ঞানত ভক্তিযুক্ত হ'ব লাগে। জ্ঞান আৰু ভক্তিৰ মাজত এটাই পাৰ্থক্য, অলপ আগত যে ওলাইছিল। জ্ঞানত কি কোৱা যায়? প্ৰথমতে মই জানিম দেই, জনাৰ পাছতহে মই মানিম। ভক্তিত কি কোৱা যায়? মই মানিম, মানিলে আপুনি জানিম, নহয়নে? আৰু যেতিয়া মানি পেলাই জনা যাব, জনা মানে জ্ঞান নহয় জানো? ভক্তি মাৰ্গত জ্ঞানক দলিয়াই পেলোৱা নাই, জ্ঞান লাগিব, কিন্তু ভক্তিযুক্ত জ্ঞান, ভক্তিবিহীন জ্ঞান নহয়। ভক্তিযুক্ত জ্ঞানে কি কৰিব? আপোনাৰ খোলটো ডিঙিত লওঁতেও দেৱবাদ্য হয়, নহয়নে? ভক্তিযুক্ত জ্ঞান, তেওঁ খোলটো বজাব জানে, খোলটোৰ নিৰ্ণয় আছে। আৰু ভক্তিবিহীন জ্ঞানে কি কৰিব? মই খোল বনাব জানো, গেলা পানী এসোপা খায়ো ৰগৰ তুলি দিব, এনেকুৱাতো দেখিবলৈ পোৱা যায়। সৰু কথা এটা কৈছোঁ, মই কাকো ইয়াৰ পৰা বদনাম দিব বিচৰা নাই, কিন্তু এনেকুৱা হৈ যায় ন। তেওঁ জানে, খোলটোও জানে, ধৰি লওক কেতিয়াবা ভাগৱত, নাম, নামঘৰ, এইবিলাকৰ বিষয়ে চব জানে, কিন্তু সেই নাখাবলগীয়া খাইটোৱে খাই পেলাই আকৌ আহিছে কৰিছে, এনেকুৱাও কেতিয়াবা দেখিবলৈ পোৱা যায়। কাৰণ সেইটো ভুল আমাৰ মাজতহে আছে। আকৌ আপুনি শিৱসাগৰতে বহুত মুছলিম মানুহ আছে নহয়, ঈদৰ দিনা কোনোবা মুছলিম মানুহক মদ খাই ক'ৰবাত পৰি থকা দেখিছে? ক'তো দেখা নাপায়। খ্ৰীষ্টান মানুহো আছে নহয়, বৰদিনৰ দিনা আপোনাক কোনোবা দেখা পাব মদ খাই বোলে ক'ৰবাত হুলস্থুল। মাঘ বিহু উৰুকালে মনত পেলাবচোন আমাৰকেইজনক, হয় নহয়? আনে ধ্বংস কৰা নাই, সমস্যাবিলাক নিজৰ মাজতে হৈ আছে, বুজিছেনে? বিষয়বস্তুটোৰ প্ৰতি শ্ৰদ্ধাটো নিজৰ মানুহৰ মাজত নাইকিয়া হৈ গ'ল। সেইখিনি বোলে ভাগৱতৰ কথা কৈগৈ আকৌ মাঘ বিহুৰ কথা পালোগৈ, সেইখিনিও আধ্যাত্মিক পৰম্পৰা, হয়নে? যেতিয়া নিজৰ সমাজ সংস্কৃতিৰ প্ৰতি তেওঁৰ দায়িত্ববোধটো থাকিব, তেতিয়া তেওঁ ব্যক্তি হ'ব, আৰু ব্যক্তি হ'লেহে তেওঁ ব্ৰহ্মক পাব, নহয়নে? অংগ, শৰীৰত ঈশ্বৰে বহুতবিলাক অংগ দিছে, অংগক যেতিয়া সংযম কৰিব পৰা যায় ন, তেতিয়াই তেওঁ অংগদ হয়। সেইকাৰণে অংগদকে ৰাৱণৰ ওচৰলৈ দূত কৰি পঠালে। আৰু যেতিয়া ব্যক্তিজন অংগদ হ'ব পাৰে ন, অংগদ হৈ অনংগক পাব পাৰে। অনংগ কোন? অনংগ মোহন যে কয়, ভগৱন্ত নহয় জানো? তিনিটা শব্দতে চব কথা নাইনে? অংগ, অংগক সংযমিত কৰি অংগদ হওক, অংগদৰ জৰিয়তে অনংগক পাওঁ। ইয়াত ভুল চবেই কৰে, ভুল কৰাটো মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটো মানুহৰ প্ৰগতি, নহয়নে? ভুলটোতো ব্ৰহ্মাদেৱেও কৰিছিল, ডাঙৰ কথা নহয়, কিন্তু তাৰ পৰা শিকাটো আচল কথা। এতিয়া বেদনিধি, ভগৱন্তলৈ পত্ৰখন লিখোঁতে ভ্ৰমত লিখা নাযায়। জীৱই যেতিয়া ভগৱন্তলৈ বাৰ্তা এটা দিয়ে ন, সজ্ঞানে দিয়াটো প্ৰয়োজন। অজ্ঞানতাবশতঃ অজ্ঞানী ব্যক্তি এজনক দি পেলাই তেওঁ পত্ৰ নিলিখে বা বাৰ্তাটো প্ৰেৰণ নকৰে। অজ্ঞানতা কি? যেতিয়া আমি সংসাৰখনৰ নশ্বৰতাৰ কথা জানো, নহয়নে? তেতিয়াহ'লে নশ্বৰ বস্তুটোৰ প্ৰতি কিবা এটা আশা কৰি যেতিয়া ভগৱন্তলৈ পত্ৰখন প্ৰেৰণ কৰা যায় ন, তেতিয়া আমাৰ পত্ৰখন বেদনিধিৰ হাতত নাযায়, অবিধিৰ হাতত যায়। কিন্তু যেতিয়া সংসাৰৰ নশ্বৰতা বুজি ভগৱন্তৰ ওচৰত কিবা এটা প্ৰাৰ্থনা কৰা যায় ন, তেতিয়া সঠিক হাতত যায়, বেদনিধিৰ হাতত। তেতিয়া বাৰ্তাবাহক স্বয়ং বেদে কৰে। বেদ বুলি কেৱল গ্ৰন্থই নহয়, বেদ পুৰুষ বুলি বেদস্তুতিটো আহে ন। যেতিয়া ভক্তজনে নিজৰ অন্তৰৰ পৰা নিজৰ বাস্তৱিকতা বুজি ঈশ্বৰলৈ কিবা এটা ভাৱ প্ৰেৰণ কৰে ন, তেতিয়া বাৰ্তাবাহক তেওঁ নিজেই কৰিব লগা, স্বয়ং বেদৰ শিৰোভাগে সেই বাৰ্তা ভগৱন্তৰ ওচৰলৈ লৈ যায়। আৰু যেতিয়া চাওক, বোলে মই এতিয়া MLA জনকে ডাইৰেক্ট মই ক'বলৈ গ'লে কথাটো ইমান গুৰুত্বতা নিদিব পাৰে, কিন্তু PA জনৰ থ্ৰুৱেদি যেতিয়া যাব তেতিয়া কথাটো গুৰুত্বতা দিয়ে, নহয়নে? ভগৱানৰ ওচৰলৈ সেইকাৰণে ৰুক্মিণীয়ে ডাইৰেক্ট নিজৰ অংশভূতাটো দেখুৱাই পেলাই যোৱা নাই, মাধ্যম লৈছে কাৰ? PA। ভগৱানৰ PA কোন? জ্ঞান। সেই জ্ঞানত কি? সমৰ্পণ। বেদনিধিয়ে এইটো কোৱা নাই যে মই ইমান চোৱা খোজকাঢ়ি যাম, এইটো বৃদ্ধ বয়সত মোক কিবা এটা দিব লাগিব, হয় নহয়? কোনো বিকল্প দিয়া নাই। জ্ঞানী সেইজনহে যি পৰিণাম নিবিচাৰে। যি পৰিণাম বিচাৰে তেওঁ জ্ঞানী হ'ব নোৱাৰে,
হয়নে? পৰিণাম নিবিচৰাকৈ গৈছে। আৰু গৈ পেলাই যেতিয়া সঠিক ব্যক্তিজনৰ পৰা তেওঁ বাৰ্তাটো পাইছে, বাৰ্তাটো পোৱাৰ লগে লগে ভগৱন্ত আহিছে, আহি পেলাই ৰুক্মিণীক উদ্ধাৰ কৰিছে। গতিকে আমিও এই কুণ্ডিলৰূপী কুণ্ডলিনীৰ মাজত বদ্ধ হৈ আছোঁ ন, আমি নিজে ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ। কেঁচুৱাতেও চাওকচোন, আৰু বগাই বগাই যাওক মাকৰ ওচৰলৈ, যেতিয়ালৈকে মাকে নিজে হাউলি পেলাই কোলাত তুলি নলয়, কোচত সি উঠিব নোৱাৰে। আৰু এই কেঁচুৱাটো মাকৰ দেউতাকৰ কোচত উঠিব নোৱাৰে, হয়নে নহয়? কিন্তু সেইখিনিতো দুটা ভাৱ আছে আকৌ। কেঁচুৱাটোৱে যেতিয়া মানে দেউতাকৰ কোচত লৈ থাকোঁতে দেউতাকৰ কোচতে যদি পাচাব কৰি দিয়ে, সাধাৰণতে দেউতাকে কি ক'ব? হেৰা ক'লৈ গ'লা, ই পাচাব কৰি দিলে, দিবনে? মাকক দি দিব। কিন্তু মাকে লৈ আছে, মাকৰ কোচত থাকোঁতে বোলে পাচাব কৰি দিলে, মাকে ক'ব নি বোলে এইফালে আহকচোন, ইয়াক লগ লগ? নহয়। সেই গুণটো কাৰ? সেই গুণটো হৈছে সন্তৰ। বৰ সুন্দৰ পদ এটা আহে, মই পাহৰিছোঁ ব্ৰজ ভাষাত। এনেকৈ মানে সন্তজনৰ গুণটো কেনেকুৱা, যে নিজে অপবিত্ৰ হ'লেও তেওঁ আনৰ অপবিত্ৰতাটো নষ্ট কৰে। মাকে যেনেকৈ ধৰি লওক সন্তানৰ বিশ্বামূত্ৰ প্ৰক্ষালন কৰিবলৈ যাওঁতে তেওঁৰ শৰীৰটোতো বস্ত্ৰ ইত্যাদি অপবিত্ৰ হয়, নহয়নে? কিন্তু নিজৰ সন্তান হয়, সেইবুলি মই সেইখিনি চুলে কৰিলে মই অপবিত্ৰ হ'ম বুলি পৰিত্যাগ নকৰে। সন্তজনৰ অৱস্থাও তেনেকুৱা, সন্তজনৰ ভাৱটোও তেনেকুৱা। কেতিয়াবা কি হয়, সন্তজনেও গালি খাবলগীয়া হয়, নহয়নে? ভকতে গালি খাবলগীয়া হয়। কিয়? কিন্তু গালিটো আমি মানুহজনক বিচাৰ নকৰাকৈ দি দিওঁ, কিন্তু কি পৰিস্থিতিত তেওঁ সেইটো আচৰণ কৰিলে সেই কথাটো আমাৰ দৃষ্টিৰ পৰা নাথাকে। সাধাৰণ মানুহ এজনৰ ক্ষেত্ৰতো হয়নে নহয়? যেনেকৈ কোনো মানুহ ইচ্ছা কৰি নিজে বেয়া নহয়, হয়নে? কিবা এটা তেওঁ কৰ্মফল বা পৰিস্থিতিত পৰি তেওঁ কিবা এটা হৈ গ'ল, তাক আমি বুজিবলৈ, মই যদি নিজকে ভাল বুলি ভাবিছোঁ, অন্তিম মুহূৰ্তলৈকে মোৰ চেষ্টাটো হ'ব লাগে মই যে তেওঁক সঠিকটোলৈ ঘূৰাই আনো। কিন্তু এইটো নহয় লেই চেই কৰি দিয়া, সেইটো বেয়া কথা। বশিষ্ঠই গধূলা সময়ত যেতিয়া গংগাত গা ধুবলৈ গৈছিল, গা ধুবলৈ যাওঁতে কি হ'ল, এই বিষ্ণু এটা নৈত উঠি আহিছিল। উঠি আহোঁতে লাহেকৈ বিষ্ণুটো উঠি অহা দেখিলোঁ, বুলিব এইটো পানীত বৈ গ'লেতো মৰি থাকিব। লাহেকৈ পানী একাজলিলৈ পাৰলৈ দলিয়াই দিব, তেনেকৈ খুট মাৰি দিবলৈ পানী পৰি যায়। আকৌ তুলি পেলাই পাৰলৈ দলিয়াই দিবলৈ, খুট মাৰি দিবলৈ পানীত পৰি যায়। এই শিষ্যজনে 2-3বাৰ দেখাৰ পিছত অস্বস্তি লাগিলে, ক'লে আপুনি কি কাম কৰি আছে, বাৰে বাৰে আপোনাক খুটিব বিচাৰিছে, এই দিয়ক গা ধুৱক আৰু উঠি আহক। বশিষ্ঠই ক'লে, চাচোন, সি মৃত্যু মুখত পৰিবলৈ গৈ আছে, অলপ দেৰি পানীত উঠি যোৱাৰ পিছত আৰু এইটো জীয়াই নাথাকে, কিন্তু অন্তিম মুহূৰ্তলৈকে তাৰ স্বভাৱটো চাচোন, আনক খুট মৰা স্বভাৱটো এই মৰা আগমুহূৰ্তলৈকে এৰা নাই। সি যেতিয়া বেয়া স্বভাৱটো এৰা নাই, মই মোৰ স্বভাৱটো কেলৈ এৰি দিম? পুৰুষাৰ্থ সেইখিনিত। এই কাক কথা ক'বলৈ আহিছে, এইটো পুৰুষাৰ্থ নহয়, এইটোতো নপুংসতা। গাধ বুলি ক'লে গাধ হৈ নাযায় নহয়, গাধ বুলি নিজে স্বীকাৰ কৰি ৰিপ্লাইটো দিলেহে গাধ হয়। মই ৰিপ্লাই কেতিয়া দিম? যেতিয়া মই নিজকে গাধ বুলি ভাবিম, হয় নে নহয়? মই আপোনাকে কাপোৰখন দিব বিচাৰিছোঁ, আপুনি লোৱা নাই, কাপোৰখন কাৰ ওচৰত থাকিলে? মোৰ ওচৰতে থাকিলে। মই আপোনাক ঢেৰ গালি পাৰি আছোঁ, আপুনি গালিবিলাক গ্ৰহণ কৰা নাই, কাৰ ওচৰত থাকিলে? সৰু কথা ন। কিন্তু যেতিয়া গ্ৰহণ কৰা যায়, এই আপুনি মোক এনেকৈ ক'লে, মানে মই স্বীকাৰ কৰিছোঁ নিজকে গৰু, গাধ, কুকুৰ, মেকুৰী ইত্যাদি বুলি, হয় নাই? আৰু যেতিয়া নিজেই স্বীকাৰ কৰিছোঁ, তেতিয়াহ'লে গালি পাৰিবলৈ থাকিল কিটো, হয়নে? সেইকাৰণে শ্ৰৱণৰ যে 3টি পৰ্যায় আছে, এটা হৈছে অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে উলিয়াই দিলে। এটা আপোনাৰ মধ্যম শ্ৰৱণ, শুনিছে হয়নে, মনত থৈ দিছে কিন্তু নুশুনে, তাক মানে পালন নকৰে। আৰু তৃতীয়তে কি হয়, শুনিছে বুজিছে পালনো কৰিব। কোনটো লাগে এতিয়া? তিনিওটাই লাগে, তিনিটাই লাগে। অধম শ্ৰৱণো লাগে, ক'ৰবালৈ গ'লে বেয়া কথা এটাও কাণত পৰিবহি পাৰে, হয় নে নহয়? আজিকালিতো অভাৱ নাই, ৰাতিপুৱা শুই উঠাৰ লগে লগেই পৰি যায় কেতিয়াবা। তেতিয়া বেয়া কথাটো যেতিয়া কাণত পৰিব, তেতিয়া কি উত্তম শ্ৰৱণ কৰিম নি? নহয় নহয়, এইফালে পৰিলে এইফালে উলিয়াই দিয়ক, হয়নে? দ্বিতীয়তে কেতিয়াবা মধ্যম শ্ৰৱণ, কিছু কথা মানে মানুহৰ পৰা শুনিবহে লাগে, বৰকৈ আপুনি তাত লজিকটো লগাব নোৱাৰে। ৰাৱণক ৰাম নামৰ মহিমা কৈ লাভ নাই নহয়, ৰাৱণে কাহানিও নুবুজে। সেইকাৰণে কিছুৱে যেতিয়া আপুনি বুজি পায়, তেওঁক বুজাই লাভ নাই, আৰু তেতিয়া আপুনি বুজি যাব যে তেওঁক বুজাই লাভ নাই, তেওঁ যিটো কৈছে হয় হয় বুলি শলাগ লৈ থৈ দিয়ক, নহয়নে? কাৰণ তেওঁ সিদ্ধান্ত সলনি নহয়, সকলোৱে চেতনাটো একে স্তৰৰ নহয় নহয়। সেইকাৰণে শুনি থৈ দিয়ক, নুশুনি পালন নকৰিব। সকলোৰে শুনিব লাগে, পালন কৰিব নিজৰটোহে লাগে, কাৰণ নিজৰ এটা বিবেক বুদ্ধি ঈশ্বৰে দিছে ন। হৰি কথাৰ ক্ষেত্ৰত
তৃতীয়টি শ্ৰৱণ, যে শুনিছেও মনতো ৰাখিছে পালনো কৰিছে। মনৰূপী মথুৰাত যেতিয়ালৈকে হৰি কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়, হয় নে নহয়? আৰু যেতিয়া নাম ধৰ্ম বিদিত হ'ব তেতিয়াহে বদ্ধ জীৱ ঈশ্বৰলৈ পত্ৰ লিখিব পাৰিব, হয় নে নহয়? নাম নথকাকৈ কেনেকৈ পত্ৰ লিখিব? এতিয়া চাওক, এইফালে সেইখিনিত সমাজৰ সিদ্ধান্ত এটাও গুচি আহে যে ভগৱান কৃষ্ণই ৰুক্মিণীক যেতিয়া হৰণ কৰিবলৈ আহিছে, হৰণ শব্দটো প্ৰয়োগ হৈছে ন, যে আমাৰ তথাকথিত ৰূপত বোলে ৰুক্মিণীক চুৰ কৰি নিলে, হয়নে? সেইবাবে বিবাহৰ 5টি প্ৰকাৰ আছে: আৰ্য বিবাহ, প্ৰাজাপত্য বিবাহ, গান্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচিক বিবাহ, নহয়নে? আৰ্য বিবাহ, যেতিয়া যিটো আমাৰ হৰগৌৰীৰ পৰম্পৰা, শিৱ পাৰ্বতীৰ বিবাহৰ শৈলীৰে যেতিয়া বিবাহ এখন আচৰিত হয় ন, তাক কোৱা হয় আৰ্য বিবাহ। আৰু লক্ষ্মী নাৰায়ণৰ ভাৱনাৰে যেতিয়া বিবাহ, 2খন বিধি আছে, স্মাৰ্ত আৰু শ্ৰুত বিধি, যেতিয়া লক্ষ্মী নাৰায়ণৰ ভাৱনাৰে বিবাহ প্ৰক্ৰিয়া আচৰণ হয় তেতিয়াহ'লে তাক কোৱা হয় প্ৰাজাপত্য বিবাহ। ইয়াৰ পাছতে আছে গান্ধৰ্ব বিবাহ। ভগৱান কৃষ্ণই ৰুক্মিণী কি কৰিছিল? গন্ধৰ্ব বিবাহ। কেতিয়াবা পৰিস্থিতিত পৰি পুৰুষজনে স্ত্ৰীগৰাকীক বা স্ত্ৰীগৰাকীক পুৰুষজনলৈ যাবলগীয়া হ'ব পাৰে, কিন্তু তাত পিতৃ মাতৃৰ সন্মতিটো লাগে। আমি আজিকালি যিবিলাক হয় সেইটো গন্ধৰ্ব বিবাহ বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতৃ মাতৃ ইচ্ছাৰ বিৰুদ্ধে গৈ আমাৰ হয় নে নহয়? সেইটো কি শুনিবলৈ বেয়া লাগে, সেইটো হৈছে ৰাক্ষস বিবাহ, যদি পিতৃ মাতৃৰ অনুমোদন নাথাকে। এতিয়া আজিকালি যুগত এই কথাটো ক'বলৈ ভয়, সকলো সন্মত নহ'বও পাৰে। পিতৃ মাতৃৰ আজ্ঞাটোত কিয় ইমান গুৰুত্বতা দিয়া হৈছে? কিয় ইমান গুৰুত্বতা দিয়া হৈছে? কাৰোবাৰ পৰিস্থিতি হ'ব পাৰে, মই সেইটো বিষয়ত সোমাবলৈ যোৱা নাই, কিন্তু এজ এ হোল যদি আমি চাওঁ, কাৰণ পিতৃ মাতৃৰ আজ্ঞাটো বৰ প্ৰয়োজন। কিয়? বোলে কিবা কাৰণত সমাজে ধৰিছে, পিতৃ মাতৃ সন্মত নহয়, সেইকাৰণে তেনেকৈ বিবাহ কৰিবলগীয়া পৰিছে, সেইটো তেওঁৰ পৰিস্থিতি। কিন্তু বোলে এতিয়াতো এৰি দিব নোৱাৰে, হয়নে নহয়? সেয়া আচল প্ৰেম, আচল ভাল পোৱা, ঠিকেই, তাত তিলমানো শংকা নাই। কিন্তু এইটোতো শংকা থাকিব নালাগে যে আজি ছমাহ নালাগে, বোলে 3 বছৰ 5 বছৰৰ চিনাকিত সেয়া আচল ভাল পোৱা হ'ল, হয়, তাত শংকা নাই। কিন্তু মাতৃগৰাকীয়ে গৰ্ভ পালন কৰি থাকোঁতে যে খুৱাই বোৱাই যে আছিল, সেয়া আচল ভাল পোৱা নহয় নি? গৰ্ভতে মাৰি পেলাবও পাৰিলেহেঁতেনচোন। প্ৰসৱ বেদনা হৈ যে জন্ম দিলে, সেয়া আচল ভাল পোৱা নহয় নি? নিজে নাখায়ো যে বিষ্ঠামূত্ৰ ধুৱাই তুলি তালি ডাঙৰ দীঘল কৰিলে, সেয়া আচল ভাল পোৱা নহয় নি? মূৰ্খৰ সমাজততো ডাঙৰ ডাঙৰ পডকাষ্টবিলাকতো সোধে বোলে জীৱনৰ আপোনাৰ প্ৰথম ভাল পোৱা কি আছিল? তেতিয়া কয় বোলে মোৰ প্ৰথম ভাল পোৱা ক্লাছ 6ত হৈছিল, 7ত হৈছিল, 10ত হৈছিল, হাই ছেকেণ্ডেৰীত হৈছিল। জধা মূৰ্খ। কোনোবাই মোক সমালোচনা কৰিলেও কওক, কৰিলেনো কিটো কৰিব? প্ৰথম ভাল পোৱা পিতৃ মাতৃ, প্ৰথম প্ৰায়ৰিটি সদায় মাক দেউতাকে পাব লাগে, এইটো কি কথা হ'ল? সেইটো কথা বেলেগ ন। পুৰুষজনে স্ত্ৰীগৰাকীক ভাল পাইছে, স্ত্ৰীজনে পুৰুষ, সেইটো চেপ্টাৰেই বেলেগ, হয়নে? সেইটো পৰৱৰ্তী পৰ্যায়ত আহে, কিন্তু প্ৰাথমিকতা পিতৃ মাতৃৰ থাকে। সেইকাৰণে পিতৃ মাতৃৰ অনুমোদন, কিবা পৰিস্থিতি নিৰ্মাণ হৈছে যাৰ বাবে ধৰি লওক সামাজিকভাৱে সেইকণ সময়ত বিবাহ আচৰণ কৰিব পৰা নাই, কিন্তু কন্যাগৰাকীক নি পেলাই বা বৰজনে তেনেকৈ বৰণ কৰি থৈ দিছে। কিন্তু তাৰ পাছত দ্বাৰকালৈ নি আমাৰ আকৌ কি হয়, কিবা পৰিস্থিতিত পৰি তেনেকৈ নিয়াৰ পিছত বহুত যেতিয়া যুগ পাৰ হৈ যায়, তাৰপিছত আমাৰ কি হয়, বুঢ়া বিয়া পাতে, নহয়নে? কেতিয়াবা সন্ততি ইত্যাদিও জন্ম হৈ যায়, সেইটো পৰিস্থিতি হ'ব পাৰে। কিন্তু পৰাপক্ষত যেতিয়া নিয়মটোতো এইটো, কোনোবাই যদি গান্ধৰ্ব বিবাহো কৰিছে তেতিয়াহ'লে গৃহ প্ৰৱেশৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ সম্পূৰ্ণ শাস্ত্ৰীয় বিবাহ হৈ যাব লাগিব। যেতিয়ালৈকে শাস্ত্ৰীয় বিবাহ নহয় ন, তেতিয়ালৈকে তেওঁলোকে গৃহ প্ৰৱেশ কৰিব নোৱাৰে। এইটো কি কথা হ'ল? কাৰণ গৃহ প্ৰৱেশ কৰিলে স্ত্ৰী পুৰুষ বেলেগকৈ নাথাকে, নহয়নে? এইটো শুনিবলৈ বেয়া লগা কথা নহয়, একেটি গৃহতেই থাকিব, একেটি শয়ন কক্ষতেই থাকিব। সেইটো তাত সমাজৰ বা নীতিৰ মৰ্যাদা লংঘন হয়। মৰ্যাদা লংঘনভাৱেতো গন্ধৰ্ব বিবাহো নহয়। গতিকে গৃহ প্ৰৱেশৰ আগমুহূৰ্ততে সামান্য ন্যূনতম বিধি বিধানেৰে হ'লেও, নহয়নে, যে ইত্যাদি যা যোগাৰ কৰি সকলো এদিনতে কৰিব নোৱাৰিব পাৰে কাৰোবাৰ পৰিস্থিতি হ'লেও, কিন্তু সমাজক সাক্ষী কৰি, যেনেকৈ আমাৰ কয় ন, শিৰত সেন্দুৰ দিয়া, এনেকুৱা ধৰণৰ যিখিনি গোৱা পানীতি আগবঢ়ায়, তেনেকুৱা ধৰণৰ সহজ ৰূপতো ন্যূনতম সংস্কাৰ আচৰণ কৰি পেলাইহে গৃহ প্ৰৱেশ কৰিব লাগে। সেইটো সংস্কাৰক যদি ত্যাগ কৰে ন, জনম ধৰি জ্বলিব লাগে। ৰাৱণ জ্বলি আছে, আজিও প্ৰতি বছৰে জ্বলাই নহয়, দশহৰাৰ দিনা, হয় নহয়? বুলিব সংস্কাৰ এৰিছিল নহয়। সংসাৰ আটাইতকৈ
পঞ্চমহাসতী আটাইতকৈ সুন্দৰ নাৰীসকলৰ ভিতৰত পঞ্চমহাসতীৰ ভিতৰত এগৰাকী ৰাৱণৰ নিজৰ ঘৰত আছিল। কোন? মন্দোদৰী, পঞ্চমহাসতীৰ ভিতৰত। কিন্তু ৰাৱণক সেয়াও নাতিলেগৈ, চকু পৰিলগৈ ক'ত? সেই বনমাখি আই সীতাৰ ওপৰত, হয়নে? সেইকাৰণে ৰাৱণ হ'ব নালাগে, ৰাৱণ হ'লে জ্বলিব লগা হয়। আমাক কোনেও পুতলা নজ্বলাইহি, কিন্তু ভিতৰি ভিতৰি জ্বলি থাকিব লগা হয়, হয়নে? এতিয়া যেতিয়া আপোনাৰ ভগৱান কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, লৈ যোৱাৰ পাছতে শিশুপালে সেইটো নিজৰ অপমান বুলি মনতে ভাবিলে ন। আৰু মনৰ শিশুপালেতো ভাবিলে লগতে ৰুক্মিণীৰ নিজৰ ভাতৃ ৰুক্মবীৰু ভগৱান কৃষ্ণৰ তাৰ আগমুহূৰ্তলৈকে যদি অকণমান বেয়া পাইছিল, সম্পূৰ্ণ বিৰোধী হ'ল। কাৰণ অপমানিত হৈছে। স্বয়ম্বৰৰ কালিলৈ স্বয়ম্বৰ আগদিনা সেই মন্দিৰলৈ যাওঁতেই কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, নহয়নে? যেতিয়া জীৱক তৰণৰ পথটো দেখে, ভগৱন্তই জীৱক নিজৰ হাত পাতি সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰি নিয়াৰ মাৰ্গটো দেখে, নিজৰ ৰথত উঠায়, তেতিয়া কিছুমান প্ৰবৃত্তি জ্বলি উঠে। ৰুক্মবীৰৰ নিচিনা কিছুমান প্ৰবৃত্তি আছে। কল্যাণৰ মাৰ্গটোত সেইকাৰণে আপোনাক ক'বলৈ ঢেৰ ওলাব। অকল্যাণৰ মাৰ্গত কোনোবাই মদৰ দোকান এখন খোলকচোন, কাৰো ক'বলগীয়া নাথাকে। নামঘৰলৈ 10 টকা দিলে কেলৈ দিব লাগিছে, হয় নহয়? আজি এই অনুষ্ঠানভাগে এনেইতো মুখৰ আগতে হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, জনাব লগা হৈছে ন। আমাৰ টানি আনিব লাগে, হয় নহয়? বোলে আজি ইমান দিনৰ মূৰত আহিছোঁ, ব'ল বোলে এপেক খাওঁগৈ। সেই খাওঁত আকৌ আপুনি অফাৰটো নিজেই দিব, কিন্তু নামঘৰলৈ ভাগৱত শুনিবলৈ পঢ়িবলৈ আহো বোপাহঁত, আহো নামঘৰৰ পৰা আহোঁগৈ, হয়নে? নামঘৰ সকলো সদায় আহিব নোৱাৰে, সেইটো বেলেগ কথা। ঘৰত থকা গোঁসাইঘৰ ঘৰতো ধূপডাল জ্বলাবলৈ আপুনি অতহিয়াই থাকিব লাগিব, হয়নে? চাকি গছ জ্বলাবলৈ বোলে ককাই জ্বলাই নহয়, মায়ে জ্বলাই নহয়, আৰু তেওঁলোকে জ্বলাইছে। কিন্তু পুৱা গধূলা ঈশ্বৰৰ ওচৰত ভক্তিভাৱকণ প্ৰকাশ কৰিবলৈ প্ৰত্যেকজনক সেইটো দায়িত্ব নহয়নে? বোলে সদায় কৰিয়ে আছোঁচোন, এইবিলাক চব কোৱা কথা, এইবিলাক কথা ক'ব নালাগে। কৰাটোৱে ডাঙৰ কথা নহয়, কৰিবলৈ যাওঁতে ঈশ্বৰলৈ মনত পৰিছে নাই পোৱা, হয়নে নহয়? যেনেকৈ ধৰি লওক মানুহ এজন বুলি কোৱাৰ লগে লগে মানুহজনৰ ভাৱ এটা, মানুহজন দেখিবলৈ কেনেকুৱা, মনলৈ ভাৱ এটা আহে। কৃষ্ণ বুলি কোৱালে কৃষ্ণ দেখিবলৈ কেনেকুৱা, সেইটোতো মনলৈ আহিব লাগিব নহয়নে? কৃষ্ণ কেনেকুৱা, কৃষ্ণৰ স্বৰূপটোৱে যদি মনত থাকে, মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পায় বা কহিলো স্বৰূপ। বিনা ৰূপ চিন্তনতো মুক্তি সম্ভৱ নহয়, ৰূপটোতো লাগিব ন। গতিকে চাকি গছ জ্বলাওঁতে, ধূপ জ্বলাওঁতে, গুৰু বাক্য কওঁতে এই ৰূপটো মনত লাগে। মুখেৰে লাগিলে উচ্চাৰণ নহওকেই, কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ নহওকেই, মনত যদি ৰূপটো আছে, তৰি যাব। সেইকাৰণে যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম। ভগৱন্তৰ ভাৱ ভক্তি কৰিলে প্ৰথম যোগ লাগে। যোগ মানে কি? সংযোগ হোৱা। নামতিজনে পাঠকীজনে যেনেকৈ হৰিধ্বনি দিয়াৰ আগমুহূৰ্তলৈ ইজনে সিজনে ঢেৰ কথা পাতি আছে, বিভিন্ন ধৰণৰ। হৰিধ্বনি দিয়াৰ লগে লগে সকলোৱে গম পায় নামষাৰ বোলে গাবলৈ হৈছে দেই, গাবলৈ আগবাঢ়িছে। তেতিয়া চবে অইন কথা বাদ দি নামষাৰত গুৰুত্ব এটা দিয়ে, নহয়নে? বা পাঠত গুৰুত্ব এটা দিয়ে। কি কৰিলে? সংযোগ কৰিলে ন। যেতিয়া সংযোগ ঘটিলে তাৰপিছত কি হ'ব? ধ্যান। এই বোলে সত্যযুগতহে ধ্যান, সেইবিলাক অদৰকাৰী কথা। সত্যযুগত ধ্যানৰ প্ৰাধান্যতা আছিল, কিন্তু কলিটো নাম ল'বলৈ যাওঁতে ধ্যান লাগে। ধ্যান মানে কি? গছৰ তলত বহি কৰা ধ্যানটোৰ কথা কোৱা হোৱা নাই ইয়াত। ধ্যান মানে একাগ্ৰতা। ভগৱন্তৰ ৰূপটো ধ্যান কৰিব লাগে ন। চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণলৈকে। আৰু 6 জনা ভকত, 12 জনা বৈষ্ণৱ, 14 জনা পাৰিষদ, নাম মূৰ্তি নাৰদদেৱ, বৈষ্ণৱ মূৰ্তি শিৱদেৱ, নিজৰ আত্মাক গুৰুৰ আসনত বহাই 7 বৈকুণ্ঠৰ 7জন ঈশ্বৰ, গোলোক বৈকুণ্ঠৰ পৰা ঈশ্বৰ ৰূপটো ধ্যান কৰি তাৰপিছত নাম ডকা যায়। স্থূল বৈকুণ্ঠ বুলি কৈ দিলেই হৈ নাযায় নহয়, তেওঁ মানসিক ৰূপত সেই স্থূল বৈকুণ্ঠখন ইয়াত বহুৱাই লয়। সেয়া কি? ধ্যান। সেইবাবে কীৰ্তনত প্ৰথমতে কি দিলে? নাম অপৰাধৰ পাছতেই, পাখণ্ড মৰ্দনৰ পাছতেই, যে আমি জানিলোঁ বুজিলোঁ ক'ত ক'ত দুখ হয়, ইয়াৰ পিছত কেনেকৈ আগবাঢ়িম? ধ্যানৰ জৰিয়তে। ঈশ্বৰৰ ধ্যানটো মনত লাগিব, নহয়নে? বিনা ধ্যানত একো উপাসনা সম্ভৱ নহয়। আসন এখন আছে, যেনেকৈ শিক্ষানুষ্ঠানৰ এজন অধ্যক্ষ থাকে, নহয়নে? অধ্যক্ষজনৰ পাছৰজনক কি কয়? উপাধ্যক্ষ। ইয়াতো আসন এখনেই আছে, সেইখন কি? আসন। সেই আসনৰ পাছৰ আসনখনক, তলৰ আসনখনকে কি কোৱা যায়? উপ আসন। উপ আসনৰ পৰা আহিছে উপাসনা। ভাগৱততো আসন এখনেই, যাক আমি মূলৰ আসন বুলি কওঁ, ব্ৰহ্মৰ আসন। কিন্তু অখণ্ড পাঠৰ ক্ৰমত এজনেই সেই ক্ৰমটো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে বিকল্প হিচাপত আমাৰ থুলৰ আসন ভাগো স্থাপন কৰা যায়, নহয়নে? ভগৱন্তৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যাওঁতে আমি আসনত বহি উপাসনা কৰিব নোৱাৰোঁ, আমি উপ আসনত বহিহে উপাসনা কৰিব। আসনততো তেওঁ আছে, তেওঁৰ সন্মুখত উপ আসনত ভক্তজন থাকিব। কেনেকৈ?
আধ্যাত্মিক মাৰ্গত আগবাঢ়োতে জীৱনত মানুহে যজ্ঞ অকণমান কৰিবলৈ সুযোগ পায়। যজ্ঞ বুলি ক'লে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ কৰ্ম নহয়। যেতিয়া পোনপ্ৰথম ভক্তি মাৰ্গত ব্যক্তিজন আগবাঢ়ে ন, তেতিয়া তেওঁৰ হাতত গুৰু বাক্যৰূপী সমিধা কাষ্ঠ গুৰুৱে হাতত তুলি দিয়ে। যজ্ঞত যিবিলাক খৰি দিয়ে, বুজিবলৈ মই কৈছোঁ, যজ্ঞত যে খৰিবিলাক যে দিয়ে, সেই খৰিবিলাকক সমিধা কোৱা যায়। এতিয়া যেতিয়া পোনপ্ৰথম আধ্যাত্মিক মাৰ্গত ভক্তি মাৰ্গত ভক্তজন আগবাঢ়ে, তেতিয়া গুৰুৱে গুৰু বাক্যৰূপী সমিধা কাষ্ঠ শিষ্যজনৰ হাতত তুলি দিয়ে। ইয়াৰ পাছত শিষ্যজনৰ ওপৰত দুটা বিকল্প থাকে। সেই গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি তেওঁ হয় উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব, নহয় বাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব। যজ্ঞ দুইটাই। যদি গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি উপআসনত বহি উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলোৱা যায়, তাৰ পৰা প্ৰকট হোৱা জ্ঞান অগ্নি শৰীৰৰ যিমানখিনি বদ্ধতা আছে তাক জ্বলাই পেলাব, হয়নে? আৰু জ্বলোৱাৰ পাছতো উপাসনাৰূপী কুণ্ডৰ যিখিনি ছাইৰূপী অৱশিষ্ট থাকিব, যজ্ঞৰ অৱশিষ্টক আমি ছাই বুলি নকওঁ, কি বুলি কওঁ? ভস্ম। তাৰ পৰা তিলক লৈ পেলাই জীৱ তৰি যাবও পাৰে। কিন্তু গুৰুৰ পৰা পোৱা গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি যদি মই বাসনা কুণ্ডটোত পেলাই জ্বলাইছোঁ, তাতো জ্বলিব জ্ঞান অগ্নি, তাতো ছাই অৱশিষ্ট নিৰ্মাণ হ'ব। কিন্তু তাক আমি ভস্ম বুলি নকওঁ, তাক কি বুলি কওঁ? এঙাৰ। এঙাৰ কিহত কামত দিয়ে? ঘৰৰ চোৱা বাচন ধুবলৈ। বুজি পাইছেনে? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ। জীৱনত যি প্ৰাপ্ত হৈছে ন, যদি উপাসনাত লগোৱা গৈছে, তেতিয়াহ'লে তাৰ অৱশিষ্টটোও জীৱৰ কল্যাণ কৰিব পাৰিব। কিন্তু যদি মই কেৱল বাসনা কুণ্ডতেই তাক দি আছোঁ, তাৰ অৱশিষ্ট ঘৰৰ বাচনকেইটা ধুবলৈহে কামত দিব, হয়নে? এইটোও ধুবলৈ, আমাকো ধুৱেগৈ ন, অগ্নিয়ে ধুই নেপেলাই জানো? একো এইটো নাথাকেগৈ। গতিকে ক'ত লগাইছোঁ সেইটো বহুত কথা ওপৰত নিৰ্ভৰ কৰে, ব্যক্তিজনৰ নিজৰ ওপৰত, সেইটো ক্ষেত্ৰত স্বাধীন। এতিয়া চাওক, যেতিয়া ৰুক্মবীৰেও ইমান বিৰোধী হৈ পৰিল, তেতিয়া ৰুক্মবীৰক ধৰি পেলাই কি কৰিলে? এইখিনি দণ্ডত কিছুৱে আপোনাৰ এই ৰুক্মবীৰ মুণ্ডন কৰিছিল নকৰিছিল এনেকুৱা কথালৈ যায়গৈ। সেইবিলাক কথা ভাগৱতত প্ৰসংগত অহাই নাই। ৰুক্মবীৰৰ কি কৈছিল? ভগৱন্তই এই চুলিবিলাক হেৰেলা হেৰেলকৈ, আমাৰ জেগা হেৰেলা হেৰেলকৈ, খবলা খবলিকৈ কাটি পেলাই তেওঁক দণ্ড দিছিল। এইটো বোলে কি দণ্ড হ'ল? ভগৱান কৃষ্ণইতো তেওঁক মৃত্যুদণ্ড দিব বিচাৰিছিল, কিন্তু ৰুক্মিণীয়ে ক'লে যে নিজৰ জ্যেষ্ঠ ভাতৃ হয়, এতিয়া জামাতা নহ'ল জানো, কেনেকৈ মৃত্যুদণ্ড দিব? তাৰ পৰা কি বুজাইছে? বাকী সকলোকে বধ কৰিলে, ৰুক্মবীৰে ইমানখিনি অত্যাচাৰ কৰিলে, একমাত্ৰ ভগৱান কৃষ্ণই ৰুক্মবীৰক বধ নকৰিলে, হয় নহয়? ইনডাইৰেক্টলিটো জৰাসন্ধকো বধ কৰিলেগৈ, ৰুক্মবীৰক যে বধ নকৰিলে, কিয় নকৰিলে? এতিয়া প্ৰসংগ অশ্বত্থামাৰ কথাও আহিব পাৰে, অশ্বত্থামাকো বধ কৰা নাই, কিন্তু অশ্বত্থামাক অভিশাপৰ জৰিয়তেও তেওঁক অনুতপ্ত কৰিছে, যে অমৰত্বক অভিশাপ কৰি দি দিলে। কলিৰ অন্ততটো তেওঁৰো মৃত্যু নিশ্চিত, কাৰণ এটা কল্পৰ বাবে দিছিল, এটা কল্পৰ অন্তত অশ্বত্থামাৰো মৃত্যু, কিন্তু প্ৰত্যক্ষ ৰূপত ৰুক্মবীৰক মৃত্যুদণ্ড দিয়া হোৱা নাই। কিয় কৰিলে? ৰুক্মবীৰ সেই জীৱৰ সেইটো প্ৰকৃতি ন, অহং প্ৰবৃত্তিটো সম্পূৰ্ণৰূপত নিৰ্মূল সম্ভৱ নহয়। অহংকাৰৰ কি কৰা যায়? মুণ্ড ছেদন কৰা যায়, ক্ষমা কৰিব, কেশ ছেদন কৰা যায়। মুণ্ডন কৰা সমগ্ৰ ৰূপত কেশ লোচন কৰি চুলিখিনি খুৰাই দিয়াটো মুণ্ডন কয়। কেশ লোচন কৰিলে, ক্ষমা কৰিব, কেশ চুলিবিলাক যদি খবলা খবলিকৈ পাতি দিয়া যায়, গোটেই চুলিখিনি খুৰাই পেলালে আৰু চুলিখিনি খবলা খবলিকৈ কাটিছে, এনেই ওপৰে ওপৰি চাওকচোন, বেয়া আটাইতকৈ কোনটোত লাগিব? খবা খবলি কটাটোক। অহংকাৰৰ ৰূপী সেই ৰুক্মবীৰৰ যেতিয়া ভগৱন্তই নিজৰ সেই নন্দক খৰগৰি সেইটো খবলা খবলিকৈ কাটি পেলাইছিল ন, আমাৰ জীৱনতো যেতিয়া অহংকাৰ ভগৱন্তৰ সন্মুখী হ'বলগীয়া হয় ন, অহংকাৰৰ মুণ্ডটো তেনেকুৱা অৱস্থাই হয়। সম্পূৰ্ণ ৰূপত কেশ লোচন নকৰে, কিন্তু খবলা খবলি হৈ থাকে। ক'ৰবাত অহংকাৰটো থাকে, ক'ৰবাত আকৌ একেবাৰে নিৰ্মূল হৈ যাবলগীয়া হয়, হয় নহয়? এইখিনিতে চুলি আছে, এইখিনিতে চুলি নাই, এনেকুৱাও হৈ যায় নহয়, হয় নহয়? কোনোবাখিনিত অহংকাৰ পূৰ্ণ ৰূপত থাকে, একেবাৰে নিৰ্মূল হৈ নাযায়, ক'ৰবাত আকৌ একেবাৰে লেও হেও হৈ যাবলগীয়া হয়। সেই গ্ৰাফডালৰ ভিতৰতে তেওঁ ব্যক্তিত্বটো বৰ্তি থাকে। কেতিয়াবা একদম বুকু পিন্ধাই দিব, কেতিয়াবা আকৌ লেও পেও হৈ পৰি থাকিব লাগিব, নহয়নে? প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই তেওঁ দ্বন্দ্ব। ইয়াৰ পাছত শিশুপালৰ সৈতেতো এইটো প্ৰসংগ জানেই,
ভগৱান কৃষ্ণ ৰুক্মিণীৰ বিবাহৰ পাছতো যেতিয়া ৰাজসভাত ভগৱান কৃষ্ণ শিশুপালক কৃষ্ণৰ প্ৰতি ভগৱন্তৰ প্ৰতি শিশুপালে বহুত অসৎ বাক্য উচ্চাৰণ কৰিছিল। তাত চাওকচোন, কৃষ্ণক সেইখিনিতো এটা সুন্দৰ কথা। কৃষ্ণত্ব সেইজনতহে প্ৰকাশ পায় যাৰ ভিতৰত গালি শুনাৰো ধৈৰ্য থাকে। কৃষ্ণৰ সামৰ্থ্যতা আছিল ন, শিশুপালে ইমান গালি পাৰি আছে, তৎ মুহূৰ্ততে শিশুপালক শিৰচ্ছেদ কৰি দিব পাৰিলেহেঁতেন। কিন্তু কথা দি থৈছিল ন, যে 100লৈকে মই গালি শুনিম, 100লৈকে তাৰ গালি নহয়, 100টালৈকে মই তাৰ অপৰাধ ক্ষমা কৰিম, কিন্তু তাৰপিছত আকৌ মই ক্ষমাৰ কথা নাভাবোঁ। কৃষ্ণ মানে সেইজনো যিজনৰ ভিতৰতহে 100টা গালি শুনাৰ ধৈৰ্য আছে, হয়নে? যেনেকৈ ভিগুৰীকে গৈ অলপ পাছত ওলাবগৈ নহয় মধ্যদশমত, নাৰায়ণক পৰীক্ষা কৰিবলৈ গৈ চিধাই গোৰেই মাৰি দিলেগৈ খঙতে গৈ। কিন্তু ৰিপ্লাইটো কি বুলি আহিলে, প্ৰভু আপুনি অহা কথা গমেই নাপালোঁ, মোক কঠিন বক্ষত গোৰ মাৰি দুখ পালে নি? এইটো সহনশীলতা ন। কৃষ্ণত্ব সেইজনৰ ভিতৰতে থাকে যিজনৰ ভিতৰত সেই সহনশীলতা থাকে। আৰু জীৱই শিশুপালৰ নিচিনা স্থিতি এটাও পায় জীৱনত, গালি পৰাৰ, হয়নে? প্ৰশংসা কৰিবলৈ ব্যক্তিজনক জানিব লাগে, বস্তু এটাক জানিব লাগে, বিষয় এটাক জানিব লাগে। গালি পাৰিবলৈ না ব্যক্তিক জানিব লাগে, না বস্তুক জানিব লাগে, না বিষয়ক জানিব লাগে। সেইটোত আমাৰ মানুহ খুব পাৰ্গত, হয়নে? ৰাতিপুৱা বা গধূলিলৈকে যদি বকিবলৈ কৈ দিয়া যায়, একদম আৰামছে বকি থাকিব পাৰিব, কোনো জনাৰ প্ৰয়োজন নাই, কোনো বস্তুৰ বিষয়ে তাৰ মনত ভবাৰ প্ৰয়োজন নাই। গালিটো তেনেকেই ওলায়, হয় নহয়? সেইকাৰণে গালি দিয়াটো সহজ, নজনা নুশুনাকৈ ঢেৰ কথা কৈ দিব পাৰি, কিন্তু জানি শুনি কথা কোৱাটো বৰ টান।